হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ কাঞ্চন অফিচিয়েল ইউটিউব চেনেলটোলৈ। আজি আমি দেৰগাঁৱৰ দুৰ্গা পূজা চাবলৈ ওলাইছোঁ। তাত কি হয় আৰু কি আমি চাম আজি আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম। আপোনালোকে চাই থাকক লাষ্টলৈকে, ভিডিঅ'টো স্কিপ নকৰাকৈ। গাড়ীৰ কাৰণে ৰখি বহুত আমনি লাগি গৈছে। এতিয়া আমনি লাগি গৈছে, মই শুই দিম। এতিয়া আমি দেৰগাঁও পাই গ'লোঁ আৰু ৰাস্তাত ইমানেই মানুহ ভিৰ, মানে সেইফালে গেটখন চাওক, ইমান ধুনীয়াকৈ বনোৱা হৈছে গেটখন। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ ব'লক। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰতো বহুত মানুহ ভিৰ হৈছে। এইটোৱে হৈছে চন্দ্ৰয়ান 3 আৰু ইমান ধুনীয়াকৈ বনোৱা হৈছে। আৰু দোকানবিলাকতো ইমান মানুহ হৈছে, কি কিনিছে গম নাপাওঁ আৰু। গাইজ, ইয়ালৈ আহি পেলাই মই লগ পালোঁ এইটো মনীষা আৰু এইফালে বুঢ়া। তাৰ নাম বুঢ়া নহয়, আচলতে মই মানে এনেই মৰমতে আৰু দিছোঁ আৰু নাম এটা। তাৰ নাম হৈছে ধ্ৰুৱজ্যোতি। এতিয়া আপোনালোকক কেনেকুৱা লাগিছে বাৰু ইয়ালৈ? কিন্তু মানুহ তামাম মানে ফুল হৈছে, মানে মানুহ কি ক'ব আৰু, বহুত আহি ভাল লাগিছে। আৰু আজি মই চাইছোঁ ইয়াত, আৰু মানে কালি পৰহিৰ পৰা মানে পূজা চলি আছে, আৰু তেনেকৈ মানে আজি আহিছোঁ। আৰু মই তাৰ লগতে আমাৰ বাইদেউ লগ পালোঁ, ভাল লাগিছে। আকৌ এতিয়া আমি গৈ আছোঁ চিমিতি পথাৰলৈ। আপোনালোকে চাই থাকক, আমি গৈ আছোঁ, কি চাম দেখুৱাইয়ে থাকিম। এতিয়া আমি গৈ পালোঁহি আৰু চিমিতি পথাৰ। চাওক, ইয়াতো মানুহ বহুত ভিৰ হৈ আছে, য'তেই আছে মানে মানুহ আৰু। এইটো হৈছে ৰাৱণৰ মূৰ্তি, এইফালে পূজা মণ্ডপ। আকৌ আমি আহি পালোঁহি চকিয়াল চুকলৈ। চাওক, ইমান ধুনীয়াকৈ গেটটো বনোৱা হৈছে ইয়াতো, আৰু ইয়াতো ইমানেই মানুহ ভিৰ, ক'ব নালাগে আৰু। বাহিৰৰ পৰা বহুত ধুনীয়া লাগিছে, কিন্তু ভিতৰলৈ সোমাই যাব নোৱাৰিলোঁ। তথাপিও বাহিৰৰ পৰাই দেখুৱাই দিলোঁ আৰু। এতিয়া আমি যাব লৈছোঁগৈ আৰু এতিয়াও বহুত মানুহ অহা যোৱা কৰিয়ে আছে। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।